হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যদেৱে অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানত সভাপতিৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱা কবি সাহিত্যিক আৰু গল্পকাৰ গৰাকীৰ বিৰুদ্ধে যি কটু মন্তব্য প্ৰদান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। আজি লখিমপুৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিধায়কগৰাকীৰ পুত্ৰলিকা দাহ কৰে ছাত্ৰ সংগঠনটোৱে। 1962 চনত সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰিও 1992 চনত অসম উপত্যকা বঁটা, 1999 চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী পদ্মভূষণ সন্মান লাভ কৰা মহান ব্যক্তিগৰাকীক বৌদ্ধিক জেহাদী বুলি আখ্যা দিয়া কাৰ্যক সহজভাৱে ল'ব পৰা নাই কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। আজি প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি হাফিজ মিজানুৰ ৰহমান, উপসভাপতি হাফিজ আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক হাফিজ আলাউদ্দিন চৌধুৰী আৰু সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি শিলাদিত্যক গ্ৰেপ্তাৰ কৰক, অসম চৰকাৰ হাই হাই, বাংলাদেশী দাদাগিৰি নচলিব আদি শ্লোগানেৰে আজি হোজাইৰ বিধায়ক শিলাদিত্যদেৱে আজি আমাৰ সৈয়দ আব্দুল মালিক ছাৰ তেখেতক আজি এনেকুৱা এজন মহান ব্যক্তিক যিজন আমাৰ সাহিত্য সভাৰ সভাপতি আছিল তেখেতক আজি এনেকুৱা তেখেতক অপমানিত কৰিছে। বহুত দিন ধৰি আমি দেখি আহিছোঁ শিলাদিত্য ডাঙৰীয়াই তেখেতে আমাৰ অসমীয়া জাতিৰ ওপৰত তেখেতে দাদাগিৰি কৰি আহিছে। এইটো আমাৰ বিজেপি চৰকাৰে তেখেতক সুযোগ দিছে। কিছুদিন আগত আমাৰ আজান পীৰ চাহাবক লৈ অপ্লুংগ মন্তব্য কৰিছে, যাৰ কাৰণে আজিলৈকে বিজেপি চৰকাৰে নাকি লগাব পৰা নাই তেখেতক। আজি এনেকুৱা এজন আমাৰ মহান ব্যক্তিৰ ওপৰত সৈয়দ আব্দুল মালিক ডাঙৰীয়াক তেখেতে এনেকুৱা অপমান কৰিছে, স্বাভিমান নষ্ট কৰিছে, আমাৰ অসমীয়া জাতিৰ অস্তিত্ব নাইকিয়া কৰিবৰ কাৰণে কৰিছে। অহাকালি যদি আমাৰ শিলাদিত্যক যদি নাকি নলগায়, আমাৰ সদৌ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ দাবী যে তেখেতক অতি শীঘ্ৰে আমাৰ ওপৰত আজি লিখিত হিচাপে ক্ষমা খুজিলে নহ'ব, আমাৰ ওচৰত আহি কেমেৰাৰ সন্মুখত আহি ক্ষমা খুজিবই লাগিব আৰু নহ'লে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে অনাগত দিনত আজিহে আমি ট্ৰেইলাৰ কৈছোঁ, এনেকুৱা দেখুৱাইছোঁ, কিন্তু অনাগত দিনত আৰু ভয়ংকৰ হিচাপে আমি প্ৰতিবাদ কৰি যাম। শিলাদিত্য ডাঙৰীয়াই যেনেকুৱা আমাৰ অসমীয়া জাতিৰ ওপৰত বাবুকি আনিছে, এনেকুৱা এজন মহান ব্যক্তিৰ ওপৰত কবি সাহিত্যিকৰ ওপৰত আনিছে, কালি হয়তো মাধৱদেৱ শংকৰদেৱৰ ওপৰত নক'ব বুলি কোনো গেৰাণ্টি নাই। তেতিয়া আজি আমি এইটো কথা লগতে ক'ব খোজোঁ, কালি দেখিছোঁ মুমিনুল আউৱাল ডাঙৰীয়াই তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, তেখেতক ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছে। মই এইটো কথা স্পষ্ট ক'ব বিচাৰিছোঁ মুমিনুল আউৱাল ডাঙৰীয়াক, আপুনি যদি সাহসীয় দলৰ লগত আছে তেতিয়াহ'লে শিলাদিত্য ডাঙৰীয়াক আপুনি গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক, নহ'লে ৰাইজৰ কেমেৰাৰ সন্মুখত আনি ক্ষমা খুজি দেখুৱাই দিয়ক। তেতিয়াহ'লে আপোনালোকক আমি কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ পৰা আপোনাক আমি গামোচা পিন্ধাম আৰু আপুনি অসমীয়া জাতিৰ কাৰণে কিবা এটা কৰিছে বুলি আমি ভাবি ল'ম আৰু সাহসীয় দলৰ লগত থাকি অসমীয়া জাতিৰ। আর এইজন শিলাদিত্য কি কৰিছে, যাহাতা আবুল তাবুল বকি পেলাই এনেকুৱা বাক্য কয়, আমাৰ যি শংকৰ আজানৰ মাধৱদেৱৰ দেশ অসমৰ যি আমাৰ মিলাপ্ৰীতি আছে, মিলাপ্ৰীতি বিনষ্ট কৰি আছে। এইখন বিজেপি চৰকাৰক আমি দাবী জনাইছোঁ যে শিলাদিত্যক অতি সোনকালে আপোনালোকে মাটিৰ লগত অন্যথা ই অসমখন ধ্বংস কৰিব। ই এনেকুৱা কৰিছে যি আমাৰ সৈয়দ আব্দুল মালিক চাহাবক অপমান কৰিছে, জেহাদী বুলি কৈছে, তেখেতক অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আমি সদৌ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থা দাবী জনাইছোঁ আৰু আকাশ বতাহ উত্তাল কৰি দিলে। লখিমপুৰৰ পৰা আমিনুৰ ৰহমান ৰিপৰ্ট, অসম টুডে।